উজনিৰে ৰেলখনি বুকুতে চলিছে। Welcome to YouTube channel Jubaraj dhamka vlogs. Hi guys, আজি মই আহিছো গৌৰৱ দা ঘৰত আৰু এইফালে আছে আমাৰ মাজত গৌৰৱ দা। গৌৰৱ দা, হেল্ল', কি খবৰ তুমি? আমাৰ খুব ভাল কাম কৰি আছে মোৰ ভাইটি। কি আছিল চেনেলটোৰ নাম? Jubaraj dhamka vlogs. Jubaraj dhamka vlogs। সকলোৱে ইয়াক মৰম কৰক, ইয়াক ইচ্ছা দিয়ক ভাল ভাল ব্লগ বনাবৰ কাৰণে। আৰু খুব কষ্ট কৰে, ই মংগলৰ পৰা চাইকেল লৈ আহিছে বোলে মোৰ এই গৰমত। আৰু ইয়াৰ কাম কৰাৰ ইচ্ছাটো আছে। ইয়াক সকলোৱে মৰম কৰক আৰু আশীৰ্বাদ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আজি গৌৰৱ দা একদম নতুন গান এটা আহি আছে হেপা বুলি। ৰিলিজ কৰিম, ৰিলিজ কৰিব গানটো ইউটিউব চেনেলত পাব। সকলোৱে শুনিব আৰু শ্বেয়াৰ কৰিব। একবাৰ শুনে দিয়া নহ'লে গানটো একবাৰ। গানটো এতিয়া শুনে নিদিওঁ দিয়া, গানটো মই হেৰিত পামেই দিয়া গানটো ইয়াৰ ডেছক্ৰিপশ্যনত চাই ল'ব লিংক এইখিনিয়ে। গান গালো আৰু মানে গৌৰৱ দাৰ লগত। এতিয়া মই যাবলৈ ওলাইছো আৰু গৌৰৱ দাক লগ পাই বহুত ভাল লাগিল। কিবা মাজে মাজে আকৌ নিশ্চয় আৰু যাওঁ এনেকে ভাল লাগে একদম বহুত। তই আকৌ চাইকেল মাৰি যাবি নেকি? চাইকেল লৈ নাহিবি পৰা গাড়ী দি, বহুত কষ্ট কৰিলো মংগলৰ পৰা চাইকেল। পইচা পাতিও নাই। নাই ঠিকে আছে, তোৰ বডিটো এক্সাৰচাইজো হৈছে। ভালো, খালি গৰমটো বেছি যে, বেছি গৰমত বেছি চাইকেল মাৰিব নালাগে। বহুত দিনৰ পৰা আহিম বুলি ভাবিছিলো, তাকে আজি গৌৰৱ দা মাতিলে বুলি সেইকাৰণে আজি আহিলো। ঠিকে আছে, লগ পাম আকৌ তোমাৰ চেনেলত ব্লগ চাব ইয়াৰ। মই কৈছো অলপ আজি গানটো মই দি দিম বাৰু ইউটিউব চেনেলত লিংকটো। তোমাৰ কি আছিল হেপা বুলি। সেইখিনিয়ে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।